আচলতে এইটো আমাৰ তাৰমানে বাৰ্ষিক পূজা, শিৱ পূজা বুলি কয়। শৈৱ ভক্তসকলে এই পূজাটো পালন কৰি আহিছে। কোন সময়ত এই পূজাটো পালন কৰে আপোনালোকে? কৈ আছোঁ, এইটো পূজা আপোনাৰ ধৰক প্ৰত্যেক চ'ত মাহৰ 30 যিটো দুমাহী হয়, এই দুমাহীতে আমাৰ এই পূজাটো মানে পালন কৰা হয়। এইটো একদম পূৰ্বপুৰুষৰ পৰা চলি আহিছে। ক'বলৈ গ'লে একদম আদিম কালৰ পৰাই চলি আহিছে, বৰ্তমানলৈকে চলি আছে। আৰু এইটো পূজা হ'ল আমাৰ হৰ পাৰ্বতীৰ পূজা হয়। এইটো দেৱৰ দেৱ মহাদেৱ তেওঁৰ পূজাটো কৰা হয়। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম হ'ল আমাৰ আচলতে আগতে আছিল ঠেকা কলনী, এতিয়া পাকাপাতবাৰী পাম হৈছে ৰেভিনিউ ভিলেজ। আৰু ইয়াতে কিমান ঘৰ মানুহ আপোনালোকৰ? ইয়াতে আমাৰ 700গিৰি মানুহ আছিল, বৰ্তমান আমাৰ 400গিৰিমান আছে। আৰু পৰিয়াল 400 আছে। গতিকে এইটো এটা আমাৰ হিন্দু সমাজৰ কাৰণে ঐতিহ্যপূৰ্ণ দিন, যাৰ কাৰণে আমি মহাদেৱ পাৰ্বতী তেওঁলোকৰ মানে আমি পূজা অৰ্চনা কৰি তেওঁলোকৰ ওচৰত আমাৰ সৰ্বমংগল কামনা কৰোঁ। আৰু সৰ্বমংগল কামনা যাই যিটো মানস কৰে, অৱশ্যে ইয়াতে আমাৰ সেইটো ফলে, মানে ফলটো আমি পাওঁ। যদি আমি কিবা এটা বিপদত পৰিছোঁ বা কিবা ৰোগ ব্যাধিত পৰিছোঁ, তেতিয়া যদি আমি ইয়াতে মানস কৰোঁ, তেতিয়াহ'লে যি বস্তুটো আমি মানস কৰোঁ সেইটো দিয়াৰ পিছত এই পূজাটোত মানে আমি সফলতা লাভ কৰোঁ। ইতিমধ্যে অসম চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজা হওক, বিহু সমিতি বিভিন্ন ধৰণে কিন্তু আৰ্থিকভাৱে সহায় কৰিছে। আপোনালোকক কেনেধৰণে সহায় সহযোগিতা কৰিছে? আমালোকক তেনেধৰণে কৰা নাই, কিন্তু নকৰিলেও আমাৰ ৰাইজৰ পৰা সহায় সহযোগিতা আছে। মুখ্যমন্ত্ৰী কি আহ্বান জনাব আজি এই পূজা? তেওঁক আহ্বান এইটোৱে আমি জনাব খোজোঁ যে এইটো পূজা আমাৰ একদম পূৰ্বপুৰুষৰ পৰা চলি আছে, আৰু এই কলনীখন প্ৰতিষ্ঠা হোৱাৰ পৰাই চলি আছে। ভৱিষ্যতত যাতে এই পূজা আমাৰ স্থানটো যাতে অলপ মানে সৌন্দৰ্যপূৰ্ণ হয়, আৰু প্ৰত্যেক বছৰে যাতে আমি ইয়াতে সকলোৱে একগোট হৈ পূজাটো কৰিব পাৰোঁ, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাক এই ফিল্ড ডেভেলপমেণ্টৰ কাৰণে কিবা আৰ্থিক সহায় সহযোগিতা আগবঢ়ালে আমি ভাল পাম। যিহেতু কয়াকুছি আৰু বৰপেটাৰ মজলীয়া এই অঞ্চল, ইয়াতে সংখ্যালঘু মুছলিম আপোনালোকে একেলগে বসবাস কৰে। একেলগে বসবাস কৰি আছোঁ। মুছলমান লোকসকলে কেনেধৰণে সহায় কৰে? তেওঁলোকে সহায় একদম মানে আমাৰ যেতিয়াৰ পৰা ইয়াতে আমাৰ এই পূজাটো আৰম্ভ হৈছে, তেতিয়াৰ পৰাই তেওঁলোকৰ সহায় সহযোগিতা আমি পাইছোঁ। আমাৰ কিবা ধৰক ইয়াতে যদি কিবা গণ্ডগোল চণ্ডগোল হ'ব বিচাৰে, তেতিয়াহ'লে আমাৰ মুছলমান ৰাইজে আমাক সহায় কৰি তাৰমানে সেইটো নিষ্পত্তি কৰি দিয়ে, আৰু মানে গণ্ডগোল নহয় বুলিয়ে ক'ব পাৰোঁ। হঠাৎ শান্তি সম্প্ৰীতিটো আমাৰ বজাই আছে, এতিয়ালৈকে আছে। 70 বছর ধরে এখানে বসবাস করতেছি। আমাদের নাই রাস্তা নাই, এইখানে একটা ব্রিজ আছে, সেটা দেয় নাই। আজ পর্যন্ত আমরা কংগ্রেসের তরফে কিচ্ছু পাই নাই। আজ পর্যন্ত দেখেন এইখানে যে ঘরগুলা দিতেছে, আমরা সামান্য একটু কয়েকজন মাইসে পাইছি, আর একটা লোকে পাই নাই। যাই হোক, আমাদের এরকম দুরবস্থায় আমরা আছি। আজকে এই পূজাটা করতেছি 70 বছর ধরে। কোনোদিন সাংবাদিক আসে না বা এই সমস্ত খবর কেউ নেয় না। আপনাদের আজকে যে পূজাটার সম্বন্ধে কি উদ্দেশ্যে পূজাটা কত বছর ধরে করছেন? পূজাটা করছি আজকে মোটামুটি 70 বছর। 70 বছর ধরে পূজাটা করতেছি। এই কলোনি শিরজিনা পূজা, এই পূজাটা নিয়ে আমরা আছি। এটা শিবের পূজা, মহাদেবের পূজা। এই পূজাটাই আমরা শ্রেষ্ঠ মনে করি, এই পূজাটা নিয়ে আমরা আছি।